দৰ্শকক স্বাগতম জনাই আগবঢ়াইছোঁ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ ইছৰোৱে দেওবাৰে ব্ৰাজিলৰ আণ্ডোনিয়াৰ এক ছেটেলাইটটো সফলভাৱে নিক্ষেপণ কৰিছে। তাৰ লগতে ইছৰোৱে নিজাকৈও 18টাকৈ ছেটেলাইট নিক্ষেপ কৰে। ইয়াৰে ছেটেলাইট সঠিক ধাৱন ছেটেলাইটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো খোদিত কৰা হৈছে। ছেটেলাইটটো প্ৰস্তুত কৰিছে চেন্নাইৰ স্পেচ কিডছ ইণ্ডিয়াই। প্ৰধানমন্ত্ৰীৰ ছবিৰ উপৰিও ছেটেলাইটটোৱে এটা SD কাৰ্ডত ভাগৱত গীতাও মহাকাশলৈ কঢ়িয়াই নিছে। ইছৰোৰ এই মিছনটো মূলতঃ ব্ৰাজিলৰ 637 কিলোগ্ৰাম ওজনৰ আমাজনীয়া এক ছেটেলাইটটো মহাকাশলৈ নিক্ষেপ কৰিবলৈ লোৱা হৈছিল। উল্লেখযোগ্য যে ভাৰতৰ পৰা পঠোৱা ব্ৰাজিলৰ এইটো প্ৰথমটো ছেটেলাইট। দক্ষিণ পূব এছিয়াৰ পাহাৰীয়া দেশ ম্যানমাৰত গণতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা আৰু জুণ্টাই আটক কৰি ৰখা আং চান চু কি সহ দেশখনৰ আটাইসকল নেতাৰ মুকলি দাবীত প্ৰধান চহৰসমূহ প্ৰতিবাদত উত্তাল হৈ আছে। দেওবাৰে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা গুলীচালনাত 7গৰাকী প্ৰতিবাদকাৰী নিহত হৈছে। ইয়াৰ লগে লগে দেশখনত সামৰিক শাসক বিৰোধী প্ৰতিবাদত মৃত্যু হোৱা প্ৰতিবাদকাৰীৰ সংখ্যা 10গৰাকীলৈ বৃদ্ধি পালে। উল্লেখযোগ্য যে শনিবাৰৰ পৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে সামৰিক শাসকে সেনা আৰক্ষীৰ দ্বাৰা কঠোৰ অভিযান আৰম্ভ কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ আনিছে। দেওবাৰে উত্তৰ প্ৰদেশৰ মিৰাটত অনুষ্ঠিত কৃষি আইন বিৰোধী এখন সমাৱেশত অংশগ্ৰহণ কৰি কেজৰিৱালে কয় যে 26 জানুৱাৰীৰ গণৰাজ্য দিৱসত লালকিল্লাত সংঘটিত হোৱা হিংসাত্মক কাণ্ড পৰিকল্পিত আছিল আৰু এই বিশেষ পতাকা উত্তোলনৰ আঁৰত আছিল বিজেপিৰ দলীয় কৰ্মীসকল। বিজেপি কৰ্মীসকলৰ পৰিকল্পনা মতেই কৃষক আন্দোলনটোক বদনাম কৰিব বিচৰা বুলিও তেওঁ কয়। উল্লেখযোগ্য যে কৃষক আন্দোলনটোক আৰম্ভণিৰে পৰা আম আদমি পাৰ্টি তথা অৰবিন্দ কেজৰিৱালে সমৰ্থন জনাই আহিছে। নলবাৰীৰ বাহজানিৰ ওচৰৰ কালাকত লুৰিণজ্যোতি গগৈৰ বাহনত আক্ৰমণ। বিজেপিৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ সমৰ্থকে আক্ৰমণ চলোৱাৰ অভিযোগ। দলীয় সভালৈ গৈ থকা অৱস্থাতে এই ঘটনা সংঘটিত হয়। 47/1 নং ওপৰ বৰভাগ পঞ্চায়তৰ বিজেপিৰ সভাপতি মিণ্টু কলিতাৰ নেতৃত্বত লুৰিণজ্যোতি গগৈৰ কনভয়ত আক্ৰমণ চলোৱাৰ অভিযোগ। দলটোৱে বিজেপিৰ পতাকা হাতত লৈ নাৰায়ণ ডেকা জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনি দি আক্ৰমণ কৰে। এই ঘটনাক অসম জাতীয় পৰিষদে তীব্ৰ গৰিহণা দিয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ স্বত্বাধিকাৰ তথা এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি উদ্যোগপতি মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন কোনে ৰাখিছিল সেই প্ৰশ্নৰ উত্তৰ বিচাৰি মুম্বাই আৰক্ষী হাইৰাণ হৈ থকাৰ সময়তে এই কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে এটি বিশেষ সন্ত্ৰাসবাদী সংগঠনে। মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিছে ইছলামিক সন্ত্ৰাসবাদী সংগঠন জইচ উল হিন্দে। টেলিগ্ৰাম এপৰ জৰিয়তে আজি সংগঠনটোৱে এই দায়িত্ব স্বীকাৰ কৰিছে। উল্লেখযোগ্য যে 26 ফেব্ৰুৱাৰীত আম্বানীৰ বাসভৱন এণ্টিলিয়াৰ সন্মুখত উদ্ধাৰ হৈছিল এইখন বিস্ফোৰক ভৰ্তি গাড়ী। অখিল গগৈক সাক্ষাতৰ বাবে GMCHত লুৰিণজ্যোতি গগৈ। GMCHত ৰাইজৰ দলৰ সভাপতি অখিল গগৈক সাক্ষাতৰ বাবে উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। দুয়োগৰাকী নেতা এক বৈঠকত মিলিত হয় চিকিৎসালয়তে। এই সাক্ষাততে দুয়োটা দলৰ আসনৰ বুজাবুজিৰ ক্ষেত্ৰত হয় আলোচনা। প্ৰায় 2 ঘণ্টা ধৰি চলা এই বৈঠকৰ অন্তত লুৰিণজ্যোতি গগৈয়ে কয় যে অতি শীঘ্ৰে দুই দলে প্ৰকাশ কৰিব প্ৰাৰ্থিত্বৰ তালিকা। আসন বুজাবুজিৰ সন্দৰ্ভত আলোচনা হয় বৈঠকত। প্ৰথম পৰ্যায়ৰ গৰিষ্ঠ সংখ্যক সমষ্টিত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। অসমলৈ আহি আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। ইতিমধ্যে এই সন্দৰ্ভত কেজৰিৱালৰ সৈতে যোগাযোগ চলি আছে দুয়োটা দলৰ নেতৃত্বৰ। সোমবাৰে এই কথা জানিবলৈ দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। এইখিনিয়ে আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। ধন্যবাদ।